নমস্কাৰ নিউজকম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ সংগ্ৰহিত বাতৰিৰ সৈতে মই দীপ। অসমৰ গ্ৰীণ জোনত শিথিলতাৰ ৰাজ্যক সকাহ। আজিৰ পৰা 50% কৰ্মচাৰী চলিব চৰকাৰী কাৰ্যালয়। খোলা থাকিব গেলামাল, ৰেচন, কিতাপ, মিঠাই, চাহ দোকান। আকৌ আজিৰ পৰা দেশজুৰি লকডাউন পুনৰ বৃদ্ধি। অৰেঞ্জ জোনত অন্তৰ্ভুক্ত ৰাজ্য মৰিগাঁও, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা জিলাত নাথাকিব কোনো শিথিলতা। 65 বছৰ ঊৰ্ধ্বৰ ব্যক্তি, 10 বছৰ তলৰ শিশু ওলাব নোৱাৰিব ঘৰৰ পৰা। বিশ্বৰ ভিতৰত COVID-19ত সৰ্বাধিক দেশৰ আক্ৰান্ত। দেশৰ ভিতৰত ভাৰতৰ স্থান 15। কঠোৰ পশুপালন বিভাগ। ৰাজ্যৰ বহিৰাজ্যৰ পৰা গাহৰি আমদানিত নিষেধাজ্ঞা। অতুল বৰা মুকলিকৈ আৰু আক্ৰান্ত গাহৰি মাৰি পেলোৱাৰ সিদ্ধান্ত। আফ্ৰিকান সোয়াইন ফ্লুৰ অভিকেন্দ্ৰ জোনাইত। আজি দ্বিতীয়বাৰলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বঙাইগাঁও ভ্ৰমণ। খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ। ইচ্ছামৃত্যু বিচাৰি পুৱাৰ পৰা প্ৰতিবাদত হৰিজন কলনীৰ বাসিন্দা। আমেৰিকা যুক্তৰাষ্ট্ৰ আক্ৰান্ত আৰু মৃতকৰ সংখ্যা সৰ্বাধিক। আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা 11,68,122 জন। শিথিল কৰ্মক্ষেত্ৰ। 11 বিশ্ববিদ্যালয়ত 2645 অধ্যাপকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। দুৰ্যোগে সুযোগো আনে, বিপদে সম্পদৰ সন্ধান দিয়ে। এই বছৰৰ শেষৰ ফালে ওলাব কৰোনাৰ প্ৰতিষেধক। ডিচেম্বৰৰ ভিতৰত কৰোনাৰ ভেকচিন। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে এই দাবী। অক্সফৰ্ড বিশ্ববিদ্যালয়ত চলিছে প্ৰতিষেধকৰ পৰীক্ষণ। ভাড়াঘৰৰ মালিকৰ চূড়ান্ত সভ্যালি। কৰোনাৰ বিৰুদ্ধে দিনে নিশাই যুঁজি থকা অতিৰিক্ত উপায়ুক্তক ঘৰ খালী কৰাৰ নিৰ্দেশ। বিপদত পৰিছে অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা আৰু তেওঁৰ পৰিয়াল। 5 বজাতে বন্ধ কৰিব লাগিব কাৰ্যালয়। 5 বজাতে বন্ধ কৰিব লাগিব সকলো কাৰ্যালয়। 6 বজাৰ পূৰ্বে সোমাব লাগিব ঘৰৰ ভিতৰত। 6 বজাৰ পৰা কঠোৰভাৱে কাৰ্যকৰী হ'ব সান্ধ্য আইন। এই মুহূৰ্তলৈকে অৰ্থাৎ 3 তাৰিখলৈকে ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা 40,263 জন। ত্ৰিপুৰাত কৰোনা আক্ৰান্ত সংখ্যা পুনৰ বৃদ্ধি। এইবাৰ ৰাজ্যখনত 12 জন সীমান্ত সুৰক্ষা বাহিনী জোৱান COVID-19ত পজিটিভ বুলি ধৰা পৰিছে। মুঠ 16 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। দেশজুৰি COVID-19ৰ যুঁজত চলোত সশস্ত্ৰ সেনাৰ গুৱাহাটী মেডিকেল AMCত বায়ুসেনা হেলিকপ্টাৰ ছটিয়ালে পুষ্পাঞ্জলি। কৰোনাৰ ত্ৰাসত আন ৰোগীক অৱজ্ঞা হস্পিটেলত। বিনা চিকিৎসাই বঙাইগাঁৱত 3 মহীয়া দেৱশিশুৰ কৰুণ মৃত্যু।